ঘৰ চৰবিলাক চব ভাল ভাঙি মেলি চব জপাই দিছে। আমাৰ মতা মানুহ নাই, আমি ল'ৰা ছোৱালী লৈ তেনেকৈ আছোঁ। আজি এমাহ দিন হৈ গ'ল। এতিয়া আপোনালোকে আহি যে আমাক যে চব কামকেইটা যে চিজিল কৰি দিছে, এইটো কাৰণে আপোনালোকক আমি ধন্যবাদ দিছোঁ। আপোনাৰ নামটো কি আছিলে? সবিতা চৌধুৰী। আপোনাৰ গাঁৱৰ নাম? সন্তক পাচালি। সন্তক পাচালি। অঁ, থেংক ইউ। ৱাছ কৰি ভালকৈ ঘোষণা কৰি চলিব। দাদা, মোৰ নাম সৌৰভ চৌধুৰী। মোৰ ঘৰটো বানপানীত পূৰা ভাঙি গৈছে। আছু দাদাহঁতি আহি মোৰ ঘৰটো ভালকৈ ভাঙি দিছে। কি ক'ব? আমাৰ ইয়াত বানপানী হোৱাৰ কাৰণে দাদাহঁতি আহি আমাৰ ঘৰটো ভাঙি দিছে। এফচুক দাদাহঁতি ভাঙি দিছে, এইটো কাৰণে বহুত ধন্যবাদ আমাৰ দাদাহঁতৰ কাৰণে। মোৰ নাম সৌৰভ চৌধুৰী, মোৰ গাঁও সন্তক পাচালি। আমাৰ বানপানী হোৱা আজি একমাহ এদিন হ'ল। আমাৰ গাঁওখনত বস্তু ভাঙি চাঙি গ'ল, সেইটো কাৰণে কোনো মানুহ অহা নাই। একমাহ আজি এদিন হ'ল। এই প্ৰথম আহিছে দাদাহঁতি, আপচু দাদাহঁতি অহাৰ কাৰণে আজি বহুত ধন্যবাদ। আমাৰ ঘৰ চৰ ভাঙি দিয়া ধুনীয়াকৈ হেৰি কৰি দিছে, জগাটো ধুনীয়া কৰি দিছে। হ'ব। जेराव दं बेयावनो उदालगुरिया खनसे ओरैनो नाहरलाय।